हेलो बंधुসকল এইটো ভিডিঅ'ত মই কথা পাতিম যে ইউটিউব ভিডিঅ'ত বেলেগ ভিডিঅ' আপলোড দিলে কি অসুবিধা আহিব পাৰে। একচুয়ালি ইউটিউব চেনেলত বেলেগ ভিডিঅ' আপলোড দিলে অসুবিধাটো বেছিকৈ হ'ব, আপোনাৰ যিটো ভিউৰ সংখ্যা এইটো কম হ'ব। আৰু যদি আপুনি একে সিস্টেমৰ ভিডিঅ' আপলোড দিয়ে তেনেহ'লে আপোনাৰ ভিউৰ সংখ্যাটো বেছি হ'ব, সাবস্ক্ৰাইবাৰ সংখ্যাটো বেছি হ'ব। কিয় হ'ব মই আপোনাক ডিটেইলছ ধুনীয়াকৈ দেখুৱাই দিম। তো আপুনি ধুনীয়াকৈ চাব পাৰিব কিয় হয় মই আপোনাক দেখুৱাই আছোঁ। ধৰক মই এতিয়া সানি গোল্ডেনৰ যিটো নেকি আছে ডিম্পু বৰুৱা হওক বা সানি গোল্ডেনৰ আছামিজ কমেডি ভিডিঅ' যেন আছে সেইটো মই চেনেলত দেখুৱাইছোঁ। যোৱাৰ লগে লগে সানি গোল্ডেন তাৰ যিমানকেইটা ভিডিঅ' আছে চাওক, এই ভিডিঅ'কেইটা একচুৱেলি গোটেইকেইটা ভিডিঅ' কিবা এটা কমেডি চিৰিয়েলৰ নিচিনা হৈছে আৰু মই বহুত ভাল পাওঁ ভিডিঅ'বোৰ চাই। এইটো চাওক, এইটো ভিডিঅ' সব এটা কাহিনীৰ ওপৰতে বনাইছে। এতিয়া যদি কোনোবাই চাৰ্চ কৰে, যেতিয়া ইয়াত লিখিছে সানি যায় ফানি ভিডিঅ', চাওক গোটেইকেইটা ভিডিঅ'ত লিখা আছে ফানি ভিডিঅ'। অৰ্থাৎ ফানি ভিডিঅ' যেতিয়া চাৰ্চ কৰিব তেতিয়া এটা ভিডিঅ' চোৱাৰ লগে লগে তলত যিটো ভিডিঅ' লিষ্ট ওলায় তাতো সানি গোল্ডেনৰ তাৰ ভিডিঅ'কেইটাই থাকিব। গতিকে আপোনাৰ মন যাব 2 নম্বৰ আৰু এটা ভিডিঅ' চাবলৈ। কিন্তু যদি আপুনি বেলেগ ভিডিঅ' দিয়ে তেতিয়া আপুনি যেতিয়া আপোনাৰ এটা ভিডিঅ' অন কৰিব মানুহে তেতিয়া তাত সেইটো বিহৰ ভিডিঅ' যেন আছে সেইকেইটাই আহি যাব তলত, তেতিয়া তাত আপোনাৰ ভিডিঅ'টো নাথাকে। আৰু তেতিয়া আপোনাৰ ভিডিঅ'ত মানুহে এবাৰে চাব আৰু তলত যেন ভিডিঅ'কেইটা আছে সেইকেইটা বেলেগ মানুহৰ পিছত যদি সেইকেইটা ওপৰত যিটো লিখা আছে আখৰেৰে সেইকেইটা চাই পেলাই মানে ভিডিঅ' অন কৰিব আৰু তেতিয়া আপোনাৰ ভিডিঅ'টো ভিউ কমি যাব, আপোনাৰ ভিডিঅ'টো নাচাব নহয়, তাত নাথাকে আপোনাৰ ভিডিঅ'টো। গতিকে আপোনালোকে এনেকৈ ভিডিঅ' বনাওক যাতে একে জাতৰ হয়। যেনে আপুনি কিবা এটা নিউজ দি আছে তেনে নিউজে দিব, আকৌ চাব নিউজ দি পেলাই মাজে আকৌ বেলেগ ভিডিঅ' নিদিব, ফানি ভিডিঅ' নিদিব। আৰু নিউজ দিলে নিজে দিব, কাৰণ ফানি ভিডিঅ' দিলে ফানি ভিডিঅ'ৰ লিষ্টতে এইটো গুচি যাব। গতিকে আপোনাৰ এটা ভিডিঅ' ইয়াত থাকিব আৰু এটা বেলেগ ষ্টেটতে থাকিব। গতিকে আপোনাৰ একো ভিউ কমি যাব, অৰ্থাৎ আপুনি ফলটো বহুত দেৰিকৈ পাব, তো ছাকচেছটো অতি সোনকালে নহ'ব। তো ভিডিঅ' ইমান কষ্ট কৰি বনাই আছে, ধুনীয়াকৈ বনাব, যিটো বনাই এটা ভিডিঅ'ৰ বনাব, আজি এটা কালি এটা নিদিব। তো ধুনীয়াকৈ কাম কৰক ইউটিউবত। আৰু আপোনাৰ ভিডিঅ'টো যদি আপুনি অসমতে ৰাখিব বিচাৰে, যেনে অসমীয়াত কৈছে তেনেহ'লে অসমতে থকাটো ভাল আপোনাৰ ভিডিঅ'। তো কেনেকৈ অসমত ভিডিঅ'টো ৰাখিব সেইকাৰণে মই ছেকেণ্ড যিটো ভিডিঅ' তাত কথা পাতিম। তো মোৰ সেইটো ভিডিঅ' পাবলৈ ফাৰ্ষ্ট ন'টিফিকেশ্যনটো আপুনি পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবৰ ওপৰত যিটো ঘণ্টা বেলন আছে সেইটো দবাই দিব যাতে মোৰ পৰৱৰ্তী ভিডিঅ'কেইটা আপুনি পায়। আৰু যদি মোৰ কথাখিনি আপোনাৰ বেয়া লাগিছে তেনেহ'লে ডিছলাইক কৰিব যাতে মই গম পাওঁ যেনে বেয়া উৰি লাগিছে, তেনেহ'লে মই বেলেগ ধৰণৰ ভিডিঅ' বনাম। থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টু লাষ্ট